Hello everyone, welcome back to my another mini vlog. Sunday dinner ডিউত আছিল আমাৰ জেনেৰেল ফ্ৰেছাৰ্ছ গোটেই পিজি ছোৱালীখিনি মিলি লৈ আমি এতিয়া গৈ আছোঁ ফ্ৰেছাৰ্ছ এটেণ্ড কৰিবলৈ। আমি যিহেতু এমটেক ফাৰ্ষ্ট চেম আমাৰো প্ৰথম ফ্ৰেছাৰ্ছ হ'ব লাগিছিল, কিন্তু বিটেক যিহেতু ইয়াতে কৰিছোঁ, এইটো হৈছে আমাৰ 5th নম্বৰ ফ্ৰেছাৰ্ছ। মোৰ লগত আজি আহিছে কোন চিনি তিনি নাপাওঁ বাৰু, জবৰদস্তি মোক বিষ্ণুৰাভা আহিয়ে কি ফাৰ্ষ্ট লগ পালোঁ মই ভাস্বতীক। তাইৰ আকৌ এইটো হৈছে লাষ্ট ফ্ৰেছাৰ্ছ বিটেক লাইফত, পুৰাই এনজয় কৰি ল'ব দিছোঁ তাইক মই। ছিংগাৰ নুঠোৱাৰ আগতে আমি নাচি বাগি একদম ভাগৰ লগাই লৈছোঁ নিজকে। এতিয়া সেইবাবে ৰিফ্ৰেছমেণ্ট খাবলৈ আমি গৈ আছোঁ খুৰা দোকানত, বাণী মন্দিৰ খুৰা দোকানত ক'ল্ড ড্ৰিংক কিনি বাহিৰে বাহিৰে গ'লোঁ মই আইদেউ আহিয়ে কি লগ পালোঁ আইয়া কণকণাক। তাই আকৌ এতিয়া ৰিচা ৰুমলৈ চিফ্ট হ'ল নহয়, মানে তাই আগতে বেলেগ এটা ৰুমত আছিল, এতিয়া তাই ৰুম নম্বৰ 57ত আহি গৈছে। ফাইনেলি ফাংচন আমাৰ 1:30 বজাত শেষ হৈ গ'ল। এতিয়া আমি গৈ আছোঁ পিজিলে। পিজিত আকৌ আমি কেইজনীয়ে চুনচান আছে অকলে অকলে গৈ আছোঁ। কি যে ফাটিছে আমাৰ, ভগৱানৰ নাম লৈ লৈ গৈ